মৰাণৰ খোৱাং আঞ্চলিক বন বিভাগৰ অন্তৰ্গত খোৱাং দুলিয়াত মৃত নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ। ৰেলৱে লাইনত উদ্ধাৰ পোৱালিটো। ৰেলৰ লাইন পাৰ হ'বলৈ যাওঁতে পুৱা প্ৰায় 9:30 মান বজাত ৰেলে কটাৰ সন্দেহ বন বিভাগৰ। প্ৰায় দুমহীয়া নাহৰফুটুকী পোৱালিটো খোৱাং বন বিভাগৰ লোকে উদ্ধাৰ কৰি পৰীক্ষা কৰি সৎকাৰ কৰে। উল্লেখযোগ্য যে বৃহত্তৰ মৰাণ অঞ্চলত বিগত কেইমাহমানৰ পৰা বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। বন বিভাগে পিঞ্জৰা পাতিছে যদিও কোনো ধৰণৰ সুফল লাভ কৰা নাই। ঘটনাটো আজি বিশ্ব পৰিৱেশৰ দিনা আছিলোঁ। আমি খোৱাং কলেজলৈ প্ৰগ্ৰাম এটা আছিলে। গৈ থাকোঁতে খবৰ এটা আহিলে যে বাঘৰ পোৱালি এটা মানে ট্ৰেইনে মহতিয়াই পেলালে বুলি। তো ইমিডিয়েটলি এই দুলীয়া ডিমু বুলি কয়, এই ৰেলৱে ট্ৰেক আছে, অভাৰব্ৰিজটো যে আছে, তো সেইডোখৰত আমি পালোঁ ডেড বডিটো, কাৰকাছটো। খবৰটো পোৱাৰ লগে লগে আমি মিটিংখন এৰি মানে পটকৈ গুচি গ'লোঁ, আহিলোঁ, চালোঁ, পোৱালি এটা মৰি থকা দেখিলোঁ। এইটো খুব বেছি হোৱা নাই, 2-3 মাহ চাগে। ৰেলৰ শ্লিপাৰত মানে পাৰ কৰিব বিচাৰিছে, নোৱাৰিলে চাগে কেঁচুৱাৰ কাৰণে। এইটো লেঅ'পাৰ্ড হয়, এইটো লেঅ'পাৰ্ড হয়। আমি জনা সেই অঞ্চলত বাঘৰ প্ৰকোপ আছে আৰু তেনেকুৱা ধৰণৰ কিবা সংকেত পাইছে নেকি আপোনালোকে? প্ৰকোপ মানে কি কওঁ, মানে আমাৰ গোটেই খোৱাং মোৰ অঞ্চলত ৰাজগড়ৰ পৰা আৰম্ভ কৰি গছপুৰীয়া হৈ চেপন হয়, মানে বাঘৰ মানে ইনফৰ্মেশ্যনবোৰ পায়ে থাকোঁ। চাহ বাগানৰ পৰা হওক, গাঁৱৰ পৰা হওক, আমাক খবৰবোৰ দি থাকে। মানে পাত তুলিব যাওঁতে বা গাঁৱৰ মানুহে মানে সেইবোৰ ন'টিছ কৰি থাকে, মানে পোৱালি বা গৰু খাই দিয়া, সেইবোৰ ঘটনাবোৰতো আমি পাই আছোঁ। আৰু তাৰমতে পিঞ্জৰাবোৰো পতা হৈছে, কিন্তু পিঞ্জৰা বেছি পাতিওতো লাভ নাই, মানে থাকিব ক'ত সিহঁতে। তো সেইবোৰ আৰু প্ৰব্লেম আছে এইবাৰ যিমান পাৰোঁ আমি।